হেল্ল' বন্ধু বান্ধৱীসকল, আপোনাৰ নিজৰ মোবাইলতে আপুনি নিজে কেনেকৈ ড্ৰাইভাৰ লাইচেন্স ডাউনলোড কৰিব পাৰে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনাৰ এটা এপছ ডাউনলোড কৰিব লাগিব, যিটো হ'ল এম পৰিবহণ। আৰু এম পৰিবহণত গৈ কিনে আপোনাৰ চাইন আপ কৰিব লাগিব। তো মই অলৰেডি চাইন আপ কৰি লৈছোঁ আৰু আপোনালোকক ডাউনলোড কৰি কিনে চাইন আপ কৰি ল'ব। তো আহক, ইয়াত তলত দেখিবলৈ পাইছে ক্ৰিয়েট ভাৰ্চুৱেল RC আৰু এটা দেখা পাইছে ক্ৰিয়েট ভাৰ্চুৱেল DL। তো আপোনালোকৰ মোবাইলৰ যিটো লাইচেন্স নাম্বাৰ মানে DL নাম্বাৰটো গ'লে সেইটো DL নাম্বাৰ দি কিনে আপোনালোকে ড্ৰাইভাৰ লাইচেন্সটো ডাউনলোড কৰিব পাৰে বা চেক কৰিব পাৰে বা চাব পাৰে। তো আপোনালোকে দেখিবলৈ পাইছে ক্ৰিয়েট ভাৰ্চুৱেল DL। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে DL যোনটো লেখা আছে ইয়াতে আপোনালোকে এণ্টাৰ কৰিব আপোনাৰ যিটো DL নাম্বাৰ হয়, তো DL নাম্বাৰটো টাইপ কৰিব AS18, যিহেতু আমাৰ গোৱালপাৰা হয় 18। তো ইয়াতে দেখিবলৈ চাৰ্চ বাটন, তো চাৰ্চত ক্লিক কৰি দিব, অ'কে মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে অলৰেডি লাইচেন্সটো হৈ গ'ল। তো আপোনালোকে এনেকৈ এনেকৈ ডাউনলোড কৰি চাব পাৰে বা চেক কৰিব পাৰে আপোনাৰ যিটো DL নাম্বাৰটো, যিহেতু আপোনাৰ ড্ৰাইভাৰ লাইচেন্সটো হ'ল নে নহ'ল। আশা কৰোঁ আপোনালোকে নিজে কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিৰ কাৰণে এইখিনিয়ে, বাই।